ভেলাঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। তো আহক A to Z আমি দেখাই থাকিম ভেলাঘৰৰ। তো গাইজ আজি বাঁহৰ কাম চলি আছে, বাঁহ কাটবা আহিছোঁ নদীৰ ৰাস্তাৰ কাষত। তো আজিৰ এই ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আজি বাঁহৰ কাম চলিব। A5 বাঁহৰ কাম বৰ্তমান বাঁহ আজি A5 পাৰ্ট 1ৰ ভিডিঅ'। 5ডাল বাঁহ এতিয়া বাঁহৰ কাম চলিব কালুৱা। তো বাঁহ এতিয়া বাঁহৰ কাম নেকি? বৰ্তমান কাম চলিব। চিপৰং টিপৰং লৈ আহিছে। তো এইফালে ৰাস্তা আৰু এতিয়া বাঁহৰ কাম কৰিম। এই কালুৱা পুৰা ৰ'দ দি আছে, মানে ইমান ফাটাফাটি ৰ'দ মাৰছি। এই সূৰ্য দেৱতাই পাৱাত দেখাই দিছে। ভাত পানী খাই আহিলোঁ, আকৌ যাই আছোঁ এতিয়া ভেলাঘৰৰ জেগালৈকে। তো কাম হৈছে প্ৰায়, তো প্ৰায় হোৱা নাই, গোটেই হোৱা নাই। তো মানে ভাতটো খাব গ'লোঁ মাজতে, যিহেতু আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰ দূৰ হয়, সেইকাৰণে ভাতটো খাই আহিলোঁ। তো এই জেগা পালোঁ পেডেল মাৰো আমাৰ ভেলাঘৰত জাগা। ঐ বেয়া ঠেচকা কৰিছে আমি। এয়া আহি পালোঁ, গাঁঠা চাঠা খুন্দি আছোঁ। আৰু এবাৰ ভেলাঘৰ মানে 2টা হ'ব, সেইকাৰণে নে কি কালুৱা 2টা হ'ব এবাৰ। তো পিছত কম কি কি হ'ব। প্ৰথমটো চাংঘৰ হ'ব আৰু নেক্সটটো গম নাপাওঁ। বাঁহ কাটিব আহিছোঁ বাঁহৰ মাজত, মানে আজি বাঁহ কাটিম। আজি ফাইনেলি বহুত দিনৰ পিছত আজি আহিছোঁ, 8 দিনৰ পিছত আজি আকৌ ফাইনেলি ভেলাঘৰৰ ভিডিঅ' বনাব আহি গৈছোঁ। বাঁহ কাটিম। বাঁহ বহুত আছে কিন্তু ভলকা বাঁহৰ নিচিনা। বাঁহ কাটবা তাতে গৈছিলোঁ, তাতে নহ'ল, মানুহে খেদিছে। এতিয়া আকৌ ইফালে আহিছোঁ। এইটো লোকেশ্যন আকৌ বেলেগ, এই প্ৰথম দিনা আহা তাতে। তো যাওঁ ইয়াতে কি হয়, এই তাতে যাম। মাৰি আছে ইয়াতে, আৰু ফাইনেলি এডাল বাঁহ আনবা আৰু এডাল 2ডালমান চাওঁ। মানে আজি মানুহে নাই, মই কৈছিকৈ মই কালুৱা নাই, ত্ৰিদীপ নাই। তো এই একেবাৰে 2জনে কৰিব লগা হৈ আছে। প্ৰায় 1.5 মাহ আগত কাম কৰিছিলোঁ, 15 দিন এনেকৈ গ'ল। 8 দিন আহাই নাই, 8 দিনৰ পিছত আজি। তো সেইটো চাইডে আছে, তাতে মানে সেই বাঁহ কাটি আছে আৰু মই আছোঁ এইটো ঘৰত। আৰু এই ভিউ চাক মানে পুৰা হাৱা, এইটো ভাটা। আমি তাৰ পৰা এইফালৰ পৰা আহিছোঁ। এতিয়া 2টা বাঁহ আনিলোঁ। তো এতিয়া এই তালৈকে লৈ যাব লাগিব। 1 কিলোমিটাৰমান হয়ে জানো, তো লৈ যাওঁ তালৈকে। সেই গাইজ ভেলাঘৰৰ বাঁহ লৈ যাই আছোঁ, আৰু এটা মোৰ তাত আছে এইডাল, চাই লওক মানে এতিয়া আকৌ আহিছোঁ বাঁহ কাটবা। আকৌ বাঁহ এই দাদা বাঁহ কাটবা আহিছোঁ। বাঁহৰে কমিয়া নৰা চৰাটো আছে ইয়াতে, বাঁহটোৱেদি নাই। বোকা ধুনীয়া চাই থাকক, খাল মুখা হেৰি বাঁহ। ইয়াৰ পৰা কাটিব লাগিব। ডে 10 মান হ'ব আজি। বাঁহৰে কাম চলি আছে এইকেইদিন, নৰা চৰা কাটাই নাই। চাওঁ এটা বাঁহ, ধুনীয়া বাঁহ।
মানুহৰ কাৰণে ইমান লাহে কাটব লগা হৈছে মানে মানুহৰ ঘৰ এই ওচৰতে সেইকাৰণে বহুত লাহে লাহে কাটব লগা হৈছে এটা খুটা লৈ যাই আছো বোকা ধুনীয়া আমাৰ ৰিক্স লৈ যাই আছো মনে মনে